নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আজি এই ভিডিঅ'ত আপোনালোকক অন্ধবিশ্বাস আৰু মানে যিবিলাক উৰা বাতৰি ওলাই এইবিলাক কিয় হয় বা কেনেকুৱা ধৰণে মানুহৰ মনত এইবোৰে মানে স্থান পায়, এই সকলোবোৰে ভিডিঅ'টো ক'ম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু মানে আপোনালোকৰ আজি ভিডিঅ'টো চাই পেলাই মানে মাইণ্ডত যিটো ধৰণৰ এটা ভাৱ ধাৰণা আছে অন্ধবিশ্বাসৰ প্ৰতি বা উৰা বাতৰিৰ প্ৰতি এইটো সলনি হ'ব বুলি মই ভাবোঁ। তো ভিডিঅ'টো শেষলৈ চাব। কি জানেনে কথাটো হৈছে, যেতিয়া মানুহৰ মনত ভয় লাগি থাকে তেতিয়া কোনোবা আন মানুহে যদি কিবা এটা কথা কৈ দিয়ে মানে সেইটো কথা সঁচা যেন লাগে। এই কথাটো যোৱাকালিও হৈছিল, মানে বহুতে কৈ আছে যে নলবাৰীত এটা শিশু জন্ম হৈছে, শিশুটোৱে জন্ম হৈ কথা কৈছে যে আপোনালোকে 300 ছাতি দিয়ক আৰু প্ৰাৰ্থনা কৰক, তেতিয়াহে আপোনালোকৰ কৰোণা ভাইৰাছ নহয় আৰু আপোনাৰ পৰিয়ালৰ লগতে গোটেই পৃথিৱীখন বাচি যাব নহয়, অন্যথা মানে এই ছাতি নিদিলে পৃথিৱী ধ্বংস হ'ব। আপোনালোকে ভাবকচোন এই কথাটো সঁচা হ'ব পাৰে নেকি? মানে কি গোটেই পৃথিৱীৰ দায়িত্ব কি অকল অসমৰ নলবাৰীতে আহি পৰিল নেকি? পৃথিৱীৰ বেলেগ দেশ নাই নেকি, বেলেগ জিলা নাই নেকি, অকল নলবাৰীতে আহি পৰিল যে? আপোনালোকে বুজি পাইছেনে কথাটো? ইয়াতে গম পায় কথাটো মিছা বুলি। মানে এনেই বৰ্তমান সময়ত মানে কৰোণা ভাইৰাছক লৈ কি হৈছে, মানে মানুহৰ মনত ভয় সোমাই আছে, কৰোণা ভাইৰাছ আমাৰ হ'ব নেকি তো সেইখিনি সময়ত মানে এইবিলাক অন্ধবিশ্বাস আহে। তো আপোনালোকে একদম বিশ্বাস নকৰিব এইবিলাক অন্ধবিশ্বাস। ইয়াৰ সলনি আপোনালোকে কি কৰক, কৰোণা ভাইৰাছৰ পৰা কেনেকৈ বাচিব পাৰি বোলে হেণ্ড চেনিটাইজাৰ ইউজ কৰক, ক'ৰবালৈ গ'লে এতিয়াতো বাৰু যাব নোৱাৰে, লকডাউন দিছে, মুখত মাস্ক মাৰি যাওক, 1 মিটাৰ দূৰত্ব মানে ডিষ্টেঞ্চটো মেইনটেইন কৰক মানুহৰ পৰা, বা হেণ্ডশ্বেকৰ হ'লে নমস্কাৰ কৰক, এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে মন কৰক বা শ্বেয়াৰ কৰক যিমান পাৰে। এইবিলাক বিশ্বাস নকৰিব অন্ধবিশ্বাসবোৰ। বহুতে সুধি আছে এইটো ঘটনা সঁচা নে মিছা, চ' সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু কি জানেনে, অন্ধবিশ্বাসৰ ওপৰত ক'বলৈ গ'লে বহু কথা ওলায় আৰু ইমান নাজানো, মই যিখিনি জানো জাষ্ট আপোনালোকক শ্বেয়াৰ কৰিছোঁ। বহুতে ক'ব সি গোটেই ইমান জানি নাই, গোটেই ইমান ক'ব লগা। ছাতি আপোনালোকে দিয়ক ভগৱানক, মই ভগৱানক নাকচ কৰা নাই, ভগৱানক প্ৰাৰ্থনা কৰিব লাগে। এটা কথাও কিন্তু এইটোৰ জৰিয়তে হ'লেও মানুহে বহুতে ভগৱানক প্ৰাৰ্থনা কৰিছে, এনেই নৰ্মেল প্ৰাৰ্থনা নকৰা মানুহেও ভগৱানক প্ৰাৰ্থনা কৰিছে, কিন্তু সেইটো কথা নহয়। ভগৱানক প্ৰাৰ্থনা কৰক, কিন্তু এনেকুৱা ধৰণৰ অন্ধবিশ্বাস বা বেয়া মনোভাৱ লৈ নহয়, বোলে শিশুৱে কৈছে নহ'লে পৃথিৱী ধ্বংস হ'ব, এনেকুৱা মনোভাৱ লৈ নহয়। ভগৱানক প্ৰাৰ্থনা কৰক যাতে ইমান এটা মহামাৰী কৰোণা ভাইৰাছৰ পৰা পৃথিৱীৰ কোনো এখন দেশে বাচিব পৰা নাই, এনেকুৱা ভাইৰাছৰ পৰা যাতে পৃথিৱীখনে গোটেই মুক্ত পায়, সেইলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওক। ময়ো জনাইছোঁ প্ৰাৰ্থনা। তো এইটোৱে আচলতে, বেলেগ এইবিলাক শিশু জন্ম হৈছে কিবা আপোনালোকে এই দেখিছেনে এই মিমবোৰ আপোনালোকে দেখাই দিছোঁ, এই মিমবোৰ চাওক। এই যিটো শিশু দেখিছে আপোনালোকে, এই শিশুটো কি আপোনালোকে যদি গুগলত মাৰি দিয়ে বেবী উইথ টিথ বুলি এই ফটোখন পাই যাব। আৰু ফটোখন আপোনালোকে চাওক, মোটামুটি 2-3 বছৰ আগতে ফটোখন আপলোড হৈছে। তো মানে কি আপোনালোকে এই ফটোখন আগতে গুগলত আছে, সেইখন ফটো তাৰ পৰা কোনোবাই আনি মিছা মিম বনাই অৰ্থাৎ লিখি দিছে যে নলবাৰীৰ শিশু এজন ছাতি দিয়ক বুলি। তো এনেকুৱা ধৰণৰ মানে মিছা কথা প্ৰকাশ পায় হোৱাটছআপৰ বা ফেচবুকৰ জৰিয়তে। আনকি যদি সঁচা, এই কথাটো যদি সঁচা হ'ল হয়, আমাৰ নলবাৰীৰ সাংবাদিক আছে, নিউজ দেৱৰ সাংবাদিক ব্ৰজন তালুকদাৰ, তেখেতে লগে লগে নিউজটো উঠাই দিলে হয় বা আপোনালোকে গোটেই অসমে গম পালে হয় সঁচা বুলি। তো আপোনালোকে একদম টেনশ্যন নল'ব, এই ধৰণৰ অন্ধবিশ্বাসবোৰ বিশ্বাস মুঠেই নকৰিব। ছাতি দিয়ক, আপোনালোকে সেৱা কৰক, কিন্তু ৰাইজৰ ওলাই নহয়, আপোনালোক ঘৰৰ চোতালত দিয়ক বা ৰাস্তাৰ এশৰ দিয়ক, সেনেকুৱা ধৰণৰ ছাতি দিয়ক। কিন্তু এইবিলাক অন্ধবিশ্বাসবোৰ মুঠেই মানি নল'ব আৰু যিমান পাৰে সিমান মানুহক বুজাবলৈ চেষ্টা কৰক যে এইবোৰ অন্ধবিশ্বাস আৰু বেলেগ একো নহয়। মেইনলি কি জানেনে, যোনে এইটো শ্বেয়াৰ কৰিছে তেওঁৰ উদ্দেশ্য কি, মানে কি লকডাউনটো ভংগ হওক, মানুহৰ মাজত কৰোণা ভাইৰাছটো বাঢ়ক, মানে মানুহখিনি যেতিয়া মানে মিলা মিছা কৰিব বা ছাতি দিলে বোবা কৰিব, আলোচনা কৰিব, মানে মানুহ ওচৰ মানে লগ লাগিবতো মানুহবিলাক, কৰোণা ভাইৰাছটো বিয়পিব বেছিকৈ, তেওঁৰ উদ্দেশ্য 1 নম্বৰ সেইটো। তো ইয়াৰ বাবে উচিত শাস্তি পাব, আইনে ব্যৱস্থা লৈ আছে মই জানিব পৰা মতে। তো আপোনালোকে টেনশ্যন নল'ব। এইখিনি চেষ্টা কৰিলে ভিডিঅ'টো আপোনালোকে হয়তো বুজি পালে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে অন্ধবিশ্বাসবোৰ মানুহৰ মনৰ পৰা আঁতৰ হয়, আৰু আপোনালোকেও যিমান পাৰে সিমান মানে নিজৰ মনত অন্ধবিশ্বাসবোৰ নানিবলৈ চেষ্টা। এই যে উৰা বাতৰি প্ৰকাশ কৰি আছোঁ, তাৰ ফলত যদি চৰকাৰে ইণ্টাৰনেট বন্ধ কৰি দিয়ে আমাৰ অৱস্থা কি হ'ব ভাবকচোন। যদি এই কেবৰ সময়ত দিয়াৰ দৰে ইণ্টাৰনেটটো বন্ধ কৰি দিয়ে, এতিয়া একো মানুহ এনেই বৰ হৈ আছে ঘৰত, আৰু যদি ইণ্টাৰনেটটো বন্ধ কৰি দিয়ে তো মানুহ ভাবকচোন পাগল হৈ যাব মানুহ। তো আপোনালোকে উৰা বাতৰিবোৰ একদম শ্বেয়াৰ নকৰিব, সজাগতা সৃষ্টি কৰক আৰু লকডাউন মানি চলক, চৰকাৰৰ নিৰ্দেশ মানি চলক, বাহিৰলৈ নাযাব, তেতিয়া আপোনাৰ কাৰণে ভাল, নিজৰ পৰিয়ালৰ কাৰণে ভাল, লগতে গোটেই পৃথিৱীৰ কাৰণেই ভাল। তো আপোনালোকে লকডাউন মানক। আজিলৈ ইমান আছিল, বাই বাই।